আজি 2 অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তী। সমগ্ৰ ভাৰতবাসীৰ বাবে এক স্মৰণীয় দিন, কিয়নো এই দিনটোতেই ভাৰতৰ এজন সুযোগ্য সন্তানে জন্মলাভ কৰিছিল, যাৰ নেতৃত্বত ভাৰতে পোনপ্ৰথমবাৰৰ বাবে ইংৰাজৰ পৰা সম্পূৰ্ণ স্বাধীনতা লাভ কৰিছিল। যিজন ব্যক্তি সকলোৰে পূজ্য, যিজন ব্যক্তিৰ একান্ত আহুপুৰুষাৰ্থৰ ফলত আজি আমি এই অৱস্থাত উপনীত হৈছোঁ, যিগৰাকী ব্যক্তিৰ অশেষ ত্যাগ আৰু সাহসৰ ফলত ভাৰতে স্বাধীনতা লাভ কৰিছিল, সেইগৰাকী ব্যক্তিয়েই হ'ল মোহনদাস কৰমচাদ গান্ধী অৰ্থাৎ মহাত্মা গান্ধী। অহিংস আন্দোলনৰ গুৰি ধৰোঁতা এই অসাধাৰণ ব্যক্তিগৰাকীৰ বিষয়ে আহকচোন আজি আমি কিছু কথা জানো। 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত জাতিৰ পিতাৰূপে পৰিচিত মহাত্মা গান্ধীৰ জন্ম হৈছিল। পিতা কৰমচাদ গান্ধী আৰু মাতৃ পুতলীবাই ঔৰখত জন্ম লাভ কৰা এইজন ব্যক্তিয়েই যে বিশ্বৰ ইতিহাসত এক সোণালী যুগৰ সূচনা কৰিব, সেয়া কোনেও কল্পনা কৰা নাছিল। সত্যৰ সদায় জয়, এই মতকেই সাৰোগত কৰি গান্ধীজীয়ে তেওঁৰ সংগ্ৰামী জীৱনৰ পাতনি মেলিছিল। সত্যৰ পথত থাকি কেনেকৈ সফলতা লাভ কৰিব পাৰি, সেয়া তেওঁ স্পষ্টকৈ প্ৰকাশ কৰি থৈ গৈছে। লগৰীয়াৰ লগত ধেমালি কৰি ফুৰা গান্ধীজীয়ে কিবা দুখনীয় কৰ্ম কৰিলেও তাক সততাৰে স্বীকাৰ কৰি মহানতাৰ পৰিচয় দিছিল। কিন্তু তেওঁ আছিল অত্যন্ত লাজকুৰীয়া স্বভাৱৰ। পোৰবন্দৰতে স্কুলীয়া শিক্ষা শেষ কৰি উচ্চ শিক্ষাৰ বাবে মহাবিদ্যালয়ত ভৰ্তি হৈছিল যদিও কলেজীয়া শিক্ষা আধৰুৱা কৰি বিলাতত বেৰিষ্টাৰী পঢ়িবলৈ যায়। বিলাতত বেৰিষ্টাৰী পঢ়া শেষ কৰি তেওঁ পুনৰ মুম্বাইলৈ ঘূৰি আহিছিল আৰু ওকালতি কামত যোগ দিছিল। উক্ত বিষয়ৰ কামতে দক্ষিণ আফ্ৰিকালৈ আহি আইন ব্যৱসায় আৰম্ভ কৰে। 21 বছৰ দক্ষিণ আফ্ৰিকাৰ বাসিন্দা হোৱাৰ পাছত তেওঁ স্বদেশলৈ ঘূৰি আহিছিল। কিন্তু তেওঁ দক্ষিণ আফ্ৰিকালৈ যোৱাৰ পূৰ্বেই তেওঁ কস্তুৰীবাইক বিয়া কৰাইছিল। নিজাববীয়াকৈ আহমেদাবাদৰ ওচৰৰ সবৰমতী নামে ঠাইত আশ্ৰম পাতি দেশৰ হিতৰ বাবে জনসেৱাত বৰ্তি হয়। সেই সময়তেই সমগ্ৰ বিশ্বজুৰি প্ৰথম মহাসমৰৰ আৰম্ভ হয়। তাৰে ফলস্বৰূপে ভাৰততো স্বাধীনতা আন্দোলনৰ বিদ্ৰোহ সূচনা হয়, য'ত মহাত্মা গান্ধীয়ে বিশেষ ভূমিকা পালন কৰে। 1919 চন ইংৰাজ চৰকাৰৰ দ্বাৰা পঞ্জাৱত সংঘটিত ভাৰতীয় লোকৰ হত্যাকাণ্ডই গান্ধীজীক অহিংস পথেৰে আন্দোলন সূচনা কৰিবলৈ বাধ্য কৰায়। তাৰেই ফলশ্ৰুতিত 1920 চনত পোনপ্ৰথমবাৰৰ বাবে কলকাতাৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনত চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলনৰ সূচনা হয়। সকলোৰে সমৰ্থন মৰ্মে এই আন্দোলনে এক নতুন বিদ্ৰোহৰ পাতনি মেলে। ঠিক সেইদৰেই লোকমান্য আন্দোলন, 1942 চনৰ ভাৰত্যাগ আন্দোলন ইত্যাদিৰে ব্ৰিটিছসকলক পৰাভূত হ'বলৈ বাধ্য কৰায়। এই সকলোবিলাক বিদ্ৰোহৰ মূলমন্ত্ৰ আছিল অহিংস নীতি। গান্ধীজীয়ে এই বিদ্ৰোহসমূহ সূচনা কৰাৰ বাবে বহুবাৰ কাৰাবাস খাটিছিল আৰু অনশনতো বৰ্তি হৈছিল জাতিৰ পিতাগৰাকীয়ে। এই আন্দোলনসমূহৰ ফলস্বৰূপেই 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰে।
ভাৰত স্বাধীন হ'ল হয়, কিন্তু গান্ধীজীৰ সপোনৰ ভাৰতখন হৈ নুঠিল। তাৰ পৰিৱৰ্তে ভাৰত আৰু পাকিস্তান এই দুই ভাগত বিভক্ত হৈ পৰিল। স্বাধীনতাৰ সূচনা কৰা, জাতীয়তাবোধৰ আদৰ্শ গঢ়ি তোলা গান্ধীজী কিন্তু স্বাধীন ভাৰতত বেছিদিন জীয়াই নাথাকিল। 1948 চনৰ 30 জানুৱাৰী তাৰিখে প্ৰাৰ্থনা সভাৰ পৰা ঘূৰি আহোঁতে নাথুৰাম গডছে নামৰ আততায়ীৰ বলি হয় জাতিৰ পিতাজন। সেইদিনাই জগতৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে মহাত্মা গান্ধীয়ে। সকলো ভাৰতবাসীকে ম্ৰিয়মান কৰি চিৰদিনলৈ চকু মুদিলে জাতিৰ পিতাজনে। গান্ধীৰ আদৰ্শ আছিল সঁচা অৰ্থত ত্যাগ তথা বহল মনোভাৱৰ। সদায় সত্যপথত চলা, মানৱপ্ৰেমী আৰু অহিংসাক পৰম ধৰ্ম হিচাপে উৰে জীৱন সাধনা কৰা মহাত্মা গান্ধী আছিল প্ৰকৃততে এজন মহান পুৰুষ। মোৰ সত্য অন্বেষণ কাহিনী ৰচনা কৰি বিশ্ববাসীক অনুপ্ৰাণিত হ'বলৈ উৎসাহ জগাই যোৱা মোহনদাস কৰমচাঁদ গান্ধীৰ মৃত্যুত ভাৰতবাসীয়ে এজন সুযোগ্য সন্তানক চিৰদিনলৈ হেৰুৱালে, যাৰ অনুপস্থিতিত বৰ্তমান সময়ত বাৰুকৈয়ে উপলব্ধি কৰা যায়। গান্ধী আছিল আমাৰ আদৰ্শৰ প্ৰতীক, অহিংস নীতিৰ সৌগৌৰৱ দৃষ্টান্ত। সেয়েহে 2 অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতে সমগ্ৰ ভাৰতবৰ্ষতে গান্ধী জয়ন্তী দিৱস হিচাপে পালন কৰা হয়।